নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে মই মোৰ পেজটোলৈ স্বাগতম জনাইছোঁ। আজি মই সৰু মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। পাতত দি কেনেকৈনো খাওঁ তাকেই দেখুৱাওঁ। এইটোৰ ওপৰত আপোনালোকে কি বুলি জানে বাৰু কমেণ্ট কৰিবচোন। আমাৰ এইফালে তৰাপাত বুলি কয়। ইয়াতে মই আজি পাতত দিম। এইফালে এয়া মোৰ ভতিজিও মোৰ লগত পাত কেইখিলামান ছিঙি দি সহায় কৰি দিছে। তাই ভিডিঅ' কৰিছোঁ বুলি লাজে কৰিছে, তথাপিও অকণমানকৈ তাইক দেখুৱাই দিলোঁ। এইফালে এয়া মাছ মই কিনি আনিছোঁ। এইফালে এতিয়া মই এইখিনি চফা কৰি ল'ম। মাছখিনি যিহেতু ধুনীয়াকৈ পেটু কাঢ়ি ল'ব লাগিব। এইফালে এয়া মই চফা কৰি ল'লোঁ। এইফালে আদা, নহৰু আৰু জলকীয়া, এইফালে নৰসিংহ পাত মই যোগাৰ কৰি লৈছোঁ। এইফালে হালধি অকণমান দি দিলোঁ আৰু নিমখ আন্দাজমতেই দিছোঁ। ইয়াতে আদা নহৰুখিনি মই দি দিম। অকণমান থেতেলিয়াই ল'ব। নহৰু পাৰিলে গোটাকৈও দিব পাৰে, আপোনালোকৰ কথা, নিজৰ কথা। এইফালে এতিয়া গোটেইখিনি মই এনেকৈ সানি লৈছোঁ। ইয়াতে এতিয়া মই কলপাত দি ল'ম। যিহেতু তৰাপাতবিলাক সৰু হয়, সেইটো কাৰণে তলত মই কলপাত দি লৈছোঁ। কলপাতৰ ওপৰত তৰাপাত দিছোঁ। তৰাপাত কি কাৰণে দিছোঁ, তৰাপাতৰ গোন্ধটো বৰ ধুনীয়া লাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো বাৰু, মই কিন্তু বহুত ভাল পাওঁ। সেয়ে মই তৰাপাতৰ গোন্ধটোৰ বাবে মই মাছ ইয়াতে পাতত দিছোঁ। এতিয়া মই জলকীয়া এনেকৈ গোটা গোটাকৈ দি দিছোঁ। আপোনালোকে ফালিও দিব পাৰে। এতিয়া মই এনেকৈ টাৱাখনত বহাই দিম। ইয়াত টাৱাত বহাই দিলোঁ। ঢাকোন এখন মাৰি আপোনালোকে 10 মিনিটৰ পিছত উলিয়াই চাব। এয়া 10 মিনিটমানৰ পিছত মই চাইছোঁ, এইফালে এয়া সিজিছে। লুটিয়াই দিলোঁ। আকৌ ঢাকনখন মাৰি দিম। এয়া আকৌ এইফালে লুটিয়াই দিম। এতিয়া যিহেতু টাৱাত দিছোঁ, এয়া মোৰ সিজিলে ধুনীয়াকৈ। এতিয়া মোৰ অকণমান ঠাণ্ডা হ'ব দিয়াৰ পিছত মই এনেকৈ নমাই আনিলোঁ। নমাই এতিয়া উলিয়াই ঠাণ্ডা হ'বলৈ দিব। আপোনালোকে গৰমে গৰমেতো নোৱাৰিব। সেয়ে মই ঠাণ্ডা হোৱাৰ পিছতহে উলিয়াইছোঁ। এয়া মাছবোৰ ইমান ধুনীয়াকৈ সিজিলে, দেখিছে নহয়। ইয়াতে মই এতিয়া মিঠাতেল অকণমান দি দিম। তাৰপিছত আপোনালোকে গৰমে গৰমে ধুনীয়াকৈ ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আপোনালোকে এনেকৈ খায়নে বাৰু কমেণ্ট কৰিবচোন। মোৰ ভিডিঅ'টো চাই কেনে পালে